নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি শব্দাৰ্থ মই আৰম্ভ কৰোঁ। অপৰিমিত পৰিমাণতকৈ অধিক, খ্যাতি, সুনাম, যা, জিন যোৱা, গেলি পচি ক্ষয় হোৱা, কীৰ্তি, যশস্য, আধিপত্য, গৰাকীৰ ক্ষমতা বা ৰাজত্ব, ই প্ৰকাশন, আলোচনী বা কিতাপ আদি ইণ্টাৰনেটৰ যোগে প্ৰচাৰ কৰা ব্যৱস্থা, জালিয়াতি, প্ৰবঞ্চনা কৰা কাৰ্য, দণ্ড, স্থূল ধাতুৰ বিকাৰৰ পৰা হোৱা। দাঁতিপৰীয়া, দাঁতিপাৰত থকা, প্ৰবাহী, প্ৰবাহিত, বগলী ভকত, ভিতৰে দুষ্ট, বাহিৰে শান্ত স্বভাৱৰ লোক, প্ৰকৃতি, বক্তাই কোৱা কথা, শ্ৰোতাই অন্য অৰ্থত বুজিলে হোৱা শব্দালংকাৰ, শুদ্ধতা, শুদ্ধ অৱস্থা বা গুণ। সংকেত, ইংগিত, সংকুল, ব্যাপ্ত বা মিশ্ৰিত, ভৰি থকা অৰ্থত শব্দৰ পাছত বহে, যেনে বিপদ সংকুল, সুকল্পিত, বিশেষভাৱে ভাবি চিন্তি লোৱা সিদ্ধান্ত, সুচিত্ৰিত, আটক ধুনীয়াকৈ অংকন কৰা বা চিত্ৰিত। ক্ষুদ্ৰ, অতিশয় ক্ষুদ্ৰ, বিকৰ্ষণ, বিপৰীত ফালে ঠেলি পঠোৱা কাৰ্য বা আকৰ্ষণৰ বিপৰীত, বিকাৰ, পৰীক্ষাগাৰত তৰল পদাৰ্থ বাকিবৰ বাবে ব্যৱহাৰ কৰা, চিচাৰৰ এক প্ৰকাৰৰ নলী, পুনৰীক্ষক, পুনৰ পৰীক্ষা কৰি চোৱা লোক বা সূক্ষ্মভাৱে পৰীক্ষা কৰা লোক। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে।